নমস্কাৰ এটা ৰেচিপি বনাবলৈ গৈ আছো আবেলি চাহৰ লগত খাবলৈ মই কেনেকৈ বনাও ৰেচিপিটো চাই থাকিব ইয়াৰ কাৰণে কি কি বস্তু লাগিব মই কৈ আছো এটা ডিম লাগিব এটা পিয়াজ আৰু পাপৰ এটা ডিমৰ কাৰণে এখন পাপৰ এতিয়া প্ৰথমতে ডিমটো ভাঙি ললো তাৰপিছত পিয়াজটো কাটি ললো অমলেট বনোৱাৰ নিচিনাকৈ বনাই ল'ব লাগিব পিয়াজটো মিহি মিহিকৈ কাটি ললো ইয়াত নিমখ দিলো আৰু হালধি দিলো আন্দাজ মতে আপুনি কেতিয়াবা ইয়াত জলকীয়া দিবও পাৰে নিদিবও পাৰে এটো আপোনাৰ কথা ইয়াত ধনিয়া পাতো দিব পাৰে তেতিয়া বেছি ভাল লাগিব কেতিয়াবা এনেকুৱা হয় ঘৰত বিস্কুট নাথাকে আলহী আহি যায় তেনেকুৱা সময় তেতিয়া কি দিম কি নিদিম তেনেকুৱা লাগে তেতিয়া ঘৰত আৰু পাপৰ ডিম এনেকৈ থাকিলে আপুনি এটো ৰেচিপি খুব কম সময়তে বনাই দিব পাৰে 5 মিনিটত গেছটো জ্বলাই ললো এতিয়া ইয়াত তেল দি ললো এতিয়া তেল গৰম হ'ল অমলেটখন বনাই লৈছো অমলেট এয়া হৈ গ'ল এতিয়া পাপৰখন লৈ ইয়াত এনেকৈ মেৰিয়াই দিব লাগিব এনেকৈ এতিয়া অকণমান তেল দি ললো কেৰাহীত তেল গৰম হ'ল এতিয়া আমাৰ ৰেচিপি ৰেডি এতিয়া এনেদৰে আপুনি ৰেচিপি বনাই নিজেও বনাই খাব পাৰে আৰু আলহীকো দিব পাৰে খুব টেষ্টি হয় বনাই খাই চাবচোন তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি দি আহি আছোঁ নমস্কাৰ